নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে অহাকালিলৈ মানে 17 ফেব্ৰুৱাৰীৰ সন্ধিয়া 5:45ৰ ভিতৰত আপোনালোকে কৰিব পাৰে দুটামান বিশেষ উপায়। যিহেতু আছে অমাৱস্যা আৰু আপোনালোকে টকা পইচাৰ সমস্যা দূৰ কৰিবৰ বাবে আৰু শত্ৰু নাশৰ বাবে কৰিব পাৰে বিশেষ সহজ উপায়। আজি 16 ফেব্ৰুৱাৰীৰ ৰাতি যদি পাৰে এগছি তিলৰ চাকি দিব, তিলৰ তেলৰ চাকি, আৰু চাকি গছ দক্ষিণমুৱাকৈ দিব। যদি ঘৰৰ ভিতৰত কোনোবা আপোনাৰ পূৰ্বপুৰুষৰ ফটো আছে তেনেহ'লে তেওঁলোকৰ সন্মুখত দিব পাৰে চাকি, বা আপোনালোকে ঘৰৰ বাহিৰত যিকোনো পৰিষ্কাৰ ঠাইত দক্ষিণমুৱাকৈ চাকি গছ দিব পাৰিব। এই চাকি গছ দিলেও ঘৰলৈ সুখ শান্তি আহে আৰু আৰ্থিক সমস্যা দূৰ হোৱাটো সহায় হয়। শত্ৰু নাশ কৰিবৰ বাবে আজি ৰাতি 8টা বজাৰ পৰা ৰাতি 12 বজাৰ ভিতৰত এটা অক্ষত মানে কোনো ধৰণৰ খুঁত নথকা নিখুঁত পিঁয়াজ এটা ল'ব আৰু এটা গজাল ল'ব। গজালটো পিঁয়াজৰ ভিতৰত ভৰাই দিব। ইফালৰ পৰা সিফাললৈ যদি ওলাই যাব পৰাকৈ পাৰে তেনেহ'লেতো বিশেষ ভাল। তেনেকৈ গজালটো ভৰাই দিয়াৰ পিছত পিঁয়াজটো ঘৰৰ ভিতৰৰ যিকোনো ঠাইত থৈ দিব লুকুৱাই, আৰু পিছদিনা ৰাতিপুৱা মানে অহাকালিলৈ ৰাতিপুৱা আপুনি শুই উঠাৰ পিছত এইটো নি কোনোবা লেতেৰা ঠাইত পেলাই দিব। আৰু যিমান আপোনাৰ শত্ৰু আছে, শত্ৰুৱে ক্ষতি কৰিব বিচাৰিছে, তেওঁলোক সকলো আঁতৰি যাব নিশ্চয়। টকাৰ সমস্যা দূৰ কৰিবৰ বাবে, সকলো বিপদ আপদ বা শত্ৰু আঁতৰাবৰ বাবে অহাকালিলৈ মানে 17 ফেব্ৰুৱাৰীৰ ৰাতিপুৱা আপোনালোকে এটা উপায় কৰিব পাৰে। উপায়টো কৰিবলৈ একোৱে নালাগে, মাত্ৰ আপুনি পিন্ধা জোতা বা চেণ্ডেল লাগিব, আৰু আপুনি পিন্ধা হ'ব লাগিব কিন্তু। আৰু সেই জোতা বা চেণ্ডেল পিন্ধি আপুনি ৰাতিপুৱা যিমান সোনকালে পাৰে ঘৰৰ পৰা ওলাব আৰু খোজকাঢ়ি যাব। ঘৰৰ ওচৰৰ যি মন্দিৰ আছে সেই মন্দিৰৰ বাহিৰত আপুনি এই জোতা বা চেণ্ডেল খুলি থৈ ঘৰলৈ ঘূৰি আহিব খালী ভৰিৰে। কাৰো লগত কথা নাপাতিব আৰু পিছফালে ঘূৰিও নাচাব খুলি অহাৰ পিছত। আৰু এনেকৈ যদি আপুনি কৰিব পাৰে অহাকালিলৈ, তেনেহ'লে সকলো সমস্যা আঁতৰ হোৱাৰ লগতে টকা পইচাৰ সমস্যাও দূৰ হ'ব আৰু সুখ শান্তিও আহিব আপোনাৰ জীৱনলৈ। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।